সম্পূৰ্ণ চেঞ্জ হৈছে এয়াই দোকানী মোৰ মাজত এখন সুন্দৰ দোকান দেখা পালে আমাৰ অসমীয়াৰ মূৰ্তিবিলাক মানে ৰাতি ধুনীয়া লাগিব কিন্তু ল'ৰা ছোৱালীবিলাক আচলতে এইবিলাকত উঠাব লাগে বেছি ডাঙৰ হেৰিত উঠাব নালাগে এইবিলাকত আৰু কোনো ভয় নাই Hey guys, good morning and welcome to my YouTube channel Biju India Vlogs. I am in Nalbari পাইছোহি নলবাৰী থানাখন ক'ত আছো আৰু বাইদেউ হতা আহিছে আমাৰ নাদিম তে আপোনালোকে ভিডিঅ'টো চাই থাকিব ন এতিয়া আমি ৰাসলৈ গৈ থাকো আমি ৰাসলৈ পিছত যাম কিন্তু ৰাসত যোৱাৰ আগতে আমি প্ৰথমতে হোটেলত সোমাইছো কাৰণ এতিয়া আমি আগে ভাত খাই লওঁ আৰু ভাত খাই তাৰ পিছত আমি ৰাসলৈ যাম গতিকে আপোনালোকে চাই থাকিব আৰু মোৰ লগত দেখিছেনে ভাগিন নাদিম বাইদেউ সিস্টাৰ গাইজ নাদিমে আমাক মানে একো কিনবাই নাযায় সি মানে হাহাকাৰ লগাই দিছে মায়েকক আৰু বায়েকক মানে সেই বস্তুবিলাক কিনিব নিদিয়ে কি কৈছে অঁ সি মোক চুপ থাকিব দিছে তাৰমানে সি আকৌ কিনবা নাযায় সি কৈছে আগে মই কিনি ল'ম তাৰপিছত তাৰমানে বাইদেউ বোলে পাণ খাই আজি যিমান পাৰোঁ সিমান দেখুৱাম আৰু কাৰণ ৰাতি পিকচাৰবিলাকে বেছি ভাল লাগে দিনত মানে ইমান ভাল নালাগে এইখিনি বোলে চিকেন খাই কিবা কি কয় স্পাইৰেল পটেটো কিন্তু স্পাইৰেল পটেটো ৰাতিতে বনাই থোৱা আছে গতিকে তাই চাই পেলাই নোখোৱা হৈছে কৈছে এইবাৰ হেৰি চিকেনে খাব বুলি যায় লাইচ কৰে ভাগিনে কিবা এটা বস্তু আনিছে সি তাৰমানে যি দেখা পায় মানে চব লাগিব তাক মানে ইমান ধুনীয়াকৈ বাইদেউহঁতে ইয়াত হেৰি কৰিছে টেকেলি দিয়া পিঠা আপোনালোকে আহক এইখিনিত আহি আপোনালোকে সকলোৱে ইয়াত মানে খাওক ভাল পাব আৰু অতি সুন্দৰ আৰু মই যিবিলাক মানে দেখি আছোঁ মই বাছি বাছি মানে ভাল লগা মোৰ দোকান কেইখনে মই দেখি আছোঁ আমাৰ এখনত আহিছে ফুল ধুনীয়া ধুনীয়া ফুল বনাইছে তাৰ মানে ৰাস বুলি ক'লে আৰু দিন ৰাতি চিন্নাই সমান হৈছে আৰু মানে মানুহ বৰ্তমান ব্ৰিজৰ ওপৰত আছো আৰু ব্ৰিজৰ ওপৰৰ পৰা আৰু বাণিজ্য মেলাখন ইয়াতে হেৰি কৰিছে চশমাৰ দোকান একযোৰ কিবা লদে আৰু আহিছোঁ যিহেতুকে বাকী আহিছোঁ যিহেতুকে একযোৰ চশমা লৈ ল'লোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব লগতে এইটো খুলি দিয়াচোন এটা টুপি লৈছোঁ কেইবাটা দোকানে ক'ত দিলে দিয়া এইখন দোকানৰ পৰা লৈছে ব্ৰিজৰ তলতে আপোনালোকে আহিব বাছ সম্পূৰ্ণ চেঞ্জ হৈছে এয়াই দোকানী আপোনালোকে আহিব ইয়াতে ব্ৰিজৰ তলতে হয় গুৱাহাটী চাইডৰ পৰা আহি পিনে আৰু আমি হৈছোঁ নলবাৰী চাইডৰ পৰা কিন্তু পাৰ হৈ আহিছোঁ আমি ইয়াত তাৰপিছত এইপিনে কাপোৰ আছে যিটোকে আহিছোঁ আৰু ন ৰাসৰ কথা আৰু সকলোৱে এবিট কৰি লৈ যাওঁ আমি ব্ৰিজৰ তলত আছোঁ অৱশ্যে মিঠাইটি দেখুৱাই দিয়া এতিয়া ৰাস বুলি ক'লে আৰু মিঠাই এইবাৰ আৰু ইয়াত সোমাইছে এইখনত কাপোৰবোৰ ধুনীয়া কাপোৰ আৰু সুন্দৰ কিন্তু ট্ৰাই কৰি চালে আৰু মানে চাওঁ এইপিনে চাওঁ বাছ ঠিক আছে আমাৰ পুত্ৰৰে আৰু বহি লৈছে এইবিলাক আৰু বাচন বৰ্তন আৰু সেই আৰু দোকান আৰু
এইবিলাক ফুল আৰু সব একে দোকান চব কানি কাপোৰ চশমা আৰু সব একেই আৰু প্ৰাইজ 200 যিহেতুকে ইয়াতো এটা ললো আৰু মানে মিছ কৰা নাই আৰু প্ৰাইচটো দিব দিছে আমাক অলপ কমত দিছে অৱশ্যে বাইদেউ এবাৰ মেখেলা চাদৰ চাই আছে তাৰমানে একো এৰা নাই আৰু যি দেখিছে আৰু চব লৈছে আৰু তাৰমানে চব কাপোৰৰ দোকান আৰু মানে দেখিলে মানে পচন্দ লাগি যায় ইহঁতৰ যি মন যায় তাকে লয় তোমাক আৰু কিবা লাগিব হৈ গৈছে তোমাৰ সব একে দোকান যিমান চাব ইমান সুন্দৰকৈ দিছে দেখিছে ইমান কম দামত দিছে 100 কৈ চিঞৰি আছে একদম ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু কথাটো হৈছে কি তাৰমানে এখনো আৰু বাদ দিয়া নাই আৰু প্ৰত্যেকখনতে এটা এটা কিবা কিবা লৈ আহি আছে আৰু সৰু সুৰা হ'লেও তাৰমানে যিবিলাক দেখিছোঁ চবেই ভাল লাগে মানে এতিয়া কাক এৰিম এতিয়া ল'ম কিমান বেগ ভৰ্তি হৈ গৈছে আৰু আহক এতিয়া ইয়াত সুন্দৰ কাপোৰ আছে কম দামতে দি আছে দাদাহঁতে একেবাৰে এবাৰ আৰু কি লৈছে এবাৰ আৰু ইহঁত বজাৰ চজাৰ কৰা হ'ল এতিয়া আহি আমি অলপ মই হেৰি কি কয় কিবা এটা খাই দিছোঁ তাৰপিছত এইখন এই ব্লেক হোৱাইটৰ মানে হেৰি হোটেল কিন্তু এতিয়া আমি নোসোমাওঁ বাৰু আজি কাৰণ এতিয়া আমাৰ হেৰি টাইম নাই মই হেৰি কাইলৈ মানে নিশা আহিম বন্ধুসকলৰ লগত আৰু তেতিয়া আহিলে দেখুৱাম কাৰণ এতিয়া ব্লেক হোৱাইট বিকেছ নেকি এতিয়া এনেও তাত হোটেলত নাই মই ভালকৈ জানো দিনত কোনো নাই ডিম্পুৰ এইখনে ইয়াতে হেৰি কৰে কিন্তু ডিম্পু এতিয়া নাই দিনত নাথাকে আৰু এতিয়া মানে পূৰা শুই আছে আমি ব্ৰিজখনৰ ওপৰৰে যাম আগতে আমি তলৰে আহিছিলোঁ আমি বজাৰ কৰি কিন্তু এইবাৰ ওপৰৰে আমি গৈ আছোঁ বজাৰ কৰি একেবাৰে মানে হেৰি হৈ গৈছে দেখিছেনে নাদিম কি খাইছে এইবাৰ আইচক্ৰীম কেনেকুৱা লাগিলে আজি ৰাস্তাই ভাল লাগিছে আৰু আহিবিনে কিবা এটা কওক কেনেকুৱা লাগিছে 10 টকা দি আছে নে আছে নিদিয়া এইজনী পাইছোঁ আমি যে আশীৰ্বাদ দি দিয়া একদম সুন্দৰ দেখিছে ব্ৰিজৰ ওপৰতে লগ পাই গ'লোঁ সুন্দৰ হেৰি কৰি সুন্দৰ আশীৰ্বাদ দিলে বলা এইবাৰ আকৌ চেণ্ডেল ল'ব ওলাইছে এতিয়া অৱশ্যে আমি ঘৰতে গৈ থাকিম হেৰি ৰাস নাচা আজি ইমান সমাপ্ত কি কোৱা এয়া হৰি মন্দিৰ আমি ব্ৰিজৰ ওপৰতে আছোঁ আৰু ব্ৰিজৰ ইটো মূৰত আছোঁ আমি
আচ্ছা আচ্ছা এতিয়া ঘৰত যাব আহিলোঁ এতিয়া গাড়ীত আমি উঠোঁ গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই